Hello everyone, নমস্কাৰ। তোক মুকালিতে ওলালো এয়া আজি মৰাণলৈ বুলি। গোলাঘাট টাউনত মোক দেউতাই বাছত উঠাই থৈ গ'লেই আৰু বাছত উঠিয়েই যিহেতুকে মোৰ সোনকালে উঠাৰ একেবাৰে অভ্যাস নাই, সেইবাবে গোটেই ৰাস্তাত টোপনিয়াই মই গ'লোঁ। যেনে তেনে ভাগৰে যুগৰে এয়া মৰাণ পালোহি আৰু মৰাণ পাই মোক নিবলৈ আহিলে আমাৰ বাৰ্বি দল। সিহঁতৰ ঘৰ পাই আণ্টিয়ে মোক দিলে ৰুটি আৰু চাহ, চুজিখিনি কিন্তু মই ঘৰৰ পৰা লৈ গৈছিলোঁ, কিন্তু খাবলৈ নহ'লে। মৰাণ আহিছোঁ মই মোৰ ফ্ৰেণ্ড এজনী বিয়া খাবলৈ বুলি, আৰু আজি আছে মেহেন্দি। সেই মেহেন্দি চেৰেমনিৰ কাৰণে বাৰ্বি আৰু মই অলপ সাজোন কাচোন কৰি আছোঁ আৰু তাৰপাছত এয়া ওলাই মেলি গ'লোঁ আমি টুম্পিৰ ঘৰ। টুম্পি হৈছে মোৰ লগৰজনী, যাৰ বিয়া খাবলৈ মই আহিছোঁ মৰাণ, আমাৰ কইনা। এয়া দেখিছেনে আমাৰ কইনাৰ হাঁহি। তাৰপাছত হৈ গ'ল মেহেন্দি ষ্টাৰ্ট। পোৱালীজনী দেখিছেনে ইমান কিউট, আমাৰ কুঁহি। এয়া লাগি আছে বাৰ্বি ফটোগ্ৰাফিত, আৰু এয়া চুমু। আমি বহুত দিনৰ মূৰত লগ পাইছোঁ যিহেতুকে, সেইবাবে আমি বহুত কথা পাতিলোঁ আৰু বহুতখিনি ফটোজো মাৰিলোঁ। তাৰপাছত খানা খাই কৰি বাৰ্বি আৰু মই গ'লোঁ সিহঁতৰ ঘৰলৈ, আৰু নেক্সট পাৰ্টত লগ পাই আছোঁ। বাই।